ফ্ৰেণ্ডছ, মই মজাহিদুল। আপোনালোকে চাই আছে ইউটিউব চেনেল জোনাক ব্লগ। আৰু আজি এতিয়া যাম চিপাঝাৰৰ পৰা যদি এটা কাম আছে, যদি কামটো সোনকালে হয় এটা ঠাইত যাম। আৰু মোৰ লগত যাব এতিয়া শ্বাহিদ ভাই আহিব। সি আহিলে যাম আৰু মই ৰেডি হৈ লওঁ, সি আহে মানে। তো ভিডিঅ'টো চাই থাকিব। তাৰ পৰা সোনকালে কামটো হ'লেই আমি কোনোবা এঠাইত যাম, তো চাই থাকিব। এইটো হৈছে ৰূপহী চক। প্ৰত্যেক ৰবিবাৰে ইয়াতে বজাৰ হয় আৰু বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে বাৰু বজাৰ বন্ধ হৈ আছে। তো ফ্ৰেণ্ডছ, আমি চিপাঝাৰ পোৱাই নাই বাৰু, কিন্তু এটা ধুনীয়া পৰিৱেশ। সেইখন বাথাৰ দলং। ইয়াতে ধুনীয়া ৰ'দো নাই, বৰষুণো নাই, মানে এটা সুন্দৰ বতৰ আজি। ইয়াতে ৰ'লো অকণমান আৰু আপোনালোকে চাওক। उड़ के छोड़ा है जहान नीचे मैं तुम्हारे वो हवाले अब दूर दूर लोग बाग मीलों दूर ये वादियां घर धुआं धुआं तन हर बदली चली आती है छूने और कोई बदली कभी कहीं कर दे तन गील। A few moments later. চিপাঝাৰত কামখিনি হৈ গ'ল। এতিয়া আমি যাম দৰং গৌৰৱ পাথৰীঘাটলৈ। আৰু এইফালে আছে এই শ্বাহিদ ভাই। আমি এতিয়া তালৈ যাম, তো চাই থাকক। सपने ये किताबी पलकों से झाड़ो फिर आ जाते हैं इतने सारे सपने क्या कहूँ किस तरह से मैंने तोड़े हैं छोड़े हैं। তো ফ্ৰেণ্ডছ, আমি পাথৰীঘাট পোৱাই নাই বাৰু, কিন্তু আমি আহি পালোঁ দৰঙৰ এটা ডাঙৰ পুখুৰী, জয়পাল পুখুৰী। ইয়াৰে এটা ভিউ আপোনালোকক দেখাওঁ, চাই থাকক। মানুহে কোৱা মতে এই পুখুৰীটো পাল বংশৰ ৰজা জয়পালে বনাইছিল। A few moments later. তো ফ্ৰেণ্ডছ, আমি আহি পালোঁ পাথৰীঘাট শ্বহীদ বাকৰি। আৰু এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক গোটাইখিনিয়ে দেখাম ইয়াৰে। তো চাই থাকক ভিডিঅ'টো। ভিতৰলৈ সোমাই যাম বুলিহে ক'লোঁ, কিন্তু ইয়াতে তলা লগোৱা আছে। এতিয়া বেলেগ ফালেৰে বোলে এটা ৰাস্তা আছে, সেইটোৰে যাব লাগিব। কোনফালেৰে যাব পাৰি চাওঁ ৰ'ব। আৰু এইফালেৰে এতিয়া ভিতৰলৈ সোমাই যাম। এইফালেৰেও এইটো ৰাস্তা আছে, এইফালেৰে এতিয়া আমি সোমাই যাম। পৰিৱেশটোও কিন্তু বহুত ধুনীয়া ইয়াৰ, কেউফালে সেউজীয়া হৈ আছে। আৰু 1894 চনৰ 28 জানুৱাৰী তাৰিখে এই স্থানতে প্ৰায় 140 জন কৃষকে ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল। আৰু তাৰ স্মৃতিতেই এই শ্বহীদ স্তম্ভটো নিৰ্মাণ কৰা হৈছিল। আৰু সেই 140 জন শ্বহীদ কৃষকৰ নাম ইয়াতে লিখাই আছে। ইয়াৰ বিষয়ে মই আৰু এতিয়া বহলাই গৈ নাথাকোঁ, কাৰণ আমি সকলোৱে কিতাপে পত্ৰৰে পঢ়িছোঁৱে পথৰুঘাটৰ ৰণৰ বিষয়ে। তো ভিডিঅ'টো চাই থাকক। আৰু শ্বহীদ বাকৰিত আৰু কি আছে আপোনালোকক দেখাই আছোঁ। আৰু এই আমাৰ দেখা মানুহ সাজিছ, এওঁ ক'ব ইয়াৰে কথা বিশেষভাৱে। এওঁ জানে, কাৰণ এওঁ ইয়াৰে লোকেল। আৰু এইখন হৈছে শ্বহীদ বাকৰিত থকা পাৰ্ক। আৰু এইটো নিৰ্মীয়মান কৃষি প্ৰকল্প। ভিতৰলৈ সোমাই যাওঁ ৰ'ব। মজা লাগিছে, কিন্তু সম্পূৰ্ণ হৈ উঠিলে আৰু মজা হ'ব। এইফালে চাওকচোন, এয়া কি ধুনীয়া লাগিছে।
হৈছে কৃষক শ্বহীদ ভৱন আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম চাই থাকক শ্বহীদ ভৱনটি উদ্বোধন কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে এইটো সভাগৃহ জিৰণি কোঠা এইটো হৈছে শ্বহীদ স্মৃতি কেন্দ্ৰীয় পুথিভঁৰাল আৰু এতিয়া শ্বহীদ বাকৰিৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাম এই চাজিহঁতৰ ঘৰত যাম চাজি যাবই লাগে বোলে এতিয়া যাম সিহঁতৰ ঘৰত বেছি দেৰি নকৰোঁ অকণমান দেৰি পিছতে ঘৰত যাম 2 hours later. তো ফ্ৰেণ্ডছ এতিয়া হৰাহি পালোঁ আৰু তেতিয়া ভিডিঅ' কৰি নাথাকিলোঁ আৰু ভিডিঅ'টো ইমানেই আছিল যদি ইমানলৈকে চাই আছে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে লগ পাম এটা ধামাকাদাৰ ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই